হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই চেনেল এনডিএছন। তো গাইজ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ইমান হাল্লা তাৰমানে ইয়াতে ইমান মানুহৰ ভিৰ, তো সেইকাৰণে মই পাৰাখিনি ইয়াতে মই ডাবিং কৰি দিছোঁ ভইচটো। তো গাইজ চাওক, আজি আহিছোঁ ভৱেশ্বৰ মন্দিৰলৈ। তো বলক গাইজ আৰম্ভণিৰ পৰা শেষলৈকে চাওক। তো এইটো হ'ল ভৱেশ্বৰ প্ৰথম গেট। তো গেটেৰে আমি এতিয়া সোমাই যাম। সোমাই যাই কেনে আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা পৰিৱেশ, মানুহৰ কেনেকুৱা ভিৰ। আজি গাইজ 2 তাৰিখ, তো আজি মাঘৰ 2 তাৰিখ। তো আজি কেনেকুৱা পৰিস্থিতি আপোনালোকক দেখুৱাই আহিছোঁ। তো বহুসংখ্যক মানুহে গৈ আছে, কিছুসংখ্যকে আহি আছে। তো এইফালে পাৰ্কিং চিষ্টেম কৰিছে গাড়ীৰ। আৰু প্ৰথম আৰম্ভণিতে পাব গাইজ জিলাপিৰ দোকান। এইটো দূৰ চাইডে জিলাপিৰ দোকান আছে। তো মানে কি আপোনালোক পূজা চাব আহিলে, পূজা চালে চাই যোৱাৰ আগে আগে জিলাপি লৈ গ'লে ঘৰৰ কাৰণে। চাওক এনেকৈ জিলাপিৰ দোকান এইটো চাইডত। তো বলক গাইজ মোৰ লগত গৈ থাকোঁ এতিয়া। তো আগলৈকে যাওঁ, আগলৈকে চাওঁ আৰু কোনফালে কি আছে। তো চাওক গাইজ, ৰাইট চাইডে বেছি বেলেগ বিশেষ একো নাই, কিন্তু লেফ্ট চাইডে এইফালে এইটো লটাৰী, পাণ ভাণ্ডাৰ, লগতে এইফালে লেফ্ট চাইডে আছে এইবিলাক মন্দিৰৰ ভিতৰত গামোচা অৰ্পণ কৰিব পাৰে, বা ৰুমাল, ধূপ চাকি, এনেকৈ কমলাৰ দোকান, পাণ দোকান এনেকৈ আছে। চাওক ভৱেশ্বৰ মন্দিৰৰ এটা ভাল কি, আপোনালোকে যদি ইয়াতে আহে গামোচা বান্ধিব পাৰে, আপোনালোকৰ মনৰ বাঞ্ছাবোৰ, মনৰ আশাবোৰ পূৰণ হোৱাৰ কাৰণে ভগৱানৰ ওচৰত গামোচা বান্ধিব পাৰে, ৰুমাল বান্ধিব পাৰে। তো সেইকাৰণে ইয়াতে গামোচা আৰু ৰুমালৰ মানে দোকান বেছি। এইফালে বাঁহীৰ দোকান, এখন ধুনীয়াকৈ বাঁহী বজাই আছে। গাইজ অলপ গাইজ আগলৈ যাওঁ আৰু। তো 1 তাৰিখে ইয়াতকৈ বহুত মানুহ হৈছিলে। আজিও মানে মানুহখিনি মানে কি চাৰিওফালে ঘূৰি আছে। তো সেইকাৰণে থূপ বান্ধি থাকিলে মানে যাবই নোৱাৰি, মন্দিৰৰ ভিতৰতো যাবই নোৱাৰি, ইমান ভিৰ মানে। তথাপিও মই কেনেবাকৈ গৈ কেনে আপোনালোকক মই মন্দিৰৰ ভিতৰ চৰাখিনি দেখুৱাম বাৰু। বলকচোন আগলৈ যাওঁ আৰু। তো গাইজ বলক এতিয়া আমি ভিতৰচৰালৈ যাওঁ, প্ৰৱেশ কৰোঁ। তো গাইজ চাওক, এতিয়া ভিতৰচৰাৰ একদম মন্দিৰৰ ভিতৰত আহিছোঁ। তো এইফালে ভিতৰত চাওক গাইজ, ইমান ভিৰ মানে, গামোচা বান্ধি আছে, সেৱা লৈ আছে। তো ভৱেশ্বৰ মন্দিৰৰ ভিতৰতে এতিয়া আমি প্ৰৱেশ কৰি আহিলোঁ, সোমাই আহিলোঁ। তো চাওক গাইজ, এইফালে একদম মন্দিৰত যিটো আমাৰ ভগৱান, সেই ভগৱান ভিতৰতে আছে। তো আমাৰ শ্ৰীকৃষ্ণৰে এইটো মন্দিৰ হয়, আপোনালোকে সকলোৱে জানেই। তো ভিতৰত ভগৱানৰ আশীৰ্বাদ ল'বলৈ ভিতৰত তো এনেকৈ ভিৰ হৈছে মানে ভক্তসকলৰ। তো গাইজ আমি একদম ভিতৰলৈ নাযাওঁ বাৰু, ইমান ভিতৰত সোমাব নোৱাৰি মানে, বহুত ভিৰ হৈ আছে। তো লাইন হৈ থিয় হৈ আছে। তো পাৰিলে আপোনালোকক পিছলৈ আৰু দেখুৱাম নেক্সট ব্লগত। তো এইফালে দেখা হৈছে ইমান মানুহৰ ভিৰ। তো বাহিৰত ওলাই আহিলোঁ, তো ওলাই আহি চাওক এইফালে আই লাভ ভৱেশ্বৰ লিখা আছে ইয়াতে। তো মানুহৰ বৰ্তমান এতিয়া ভক্তসকলৰ ভিৰটো কমেই বাৰু। তো ভিতৰত কিছুমান ভক্তসকল আছে, আৰু নদীৰ সিপাৰে আৰু এটা শিৱ মন্দিৰ আছে। তো শিৱ মন্দিৰত তাতে মানুহৰ ভিৰ হৈ আছে বৰ্তমান। আৰু এইফালে গাইজ ডেন্স ধামাকা চলি আছে। তো ডেন্স ধামাকাৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো এতিয়া আমি পোনে আগলৈ যাওঁ, আগলৈ যাই কেনে দেখুৱাই আছোঁ। তো গাইজ চাওক এনেকৈ এইফালে ফটো উঠাত বেষ্ট। তো গাইজ গোটেই মেলাখন দেখুৱাব লাগিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে আপোনালোকে আহক, আহি কেনে এই মেলা উপভোগ কৰক মাঘৰ বিহুত। আৰু সকলো পৰিয়ালৰ লগত আহক, ইয়াতে খানা পিনা খাওক, লগতে প্ৰভুৰ আশীৰ্বাদ লওক। তো এইখিনি পিছত মাঘৰ বিহু বুলি এটা ইয়াতে সেৱা লোৱাৰ বাবেও আহিব পাৰে। তো চাওক গাইজ, এইফালে এনেকৈ ডেন্স ধামাকা চলি আছে ধুনীয়াকৈ। এইফালে ডেন্স চলি আছে, মানুহৰ ভিৰ লাগিছে চোৱাৰ কাৰণে। মানুহৰ ভিৰ চাওক গাইজ, ইমান ভিৰ। এইফালে কুঁৱলী এৰাই নাই, কুঁৱলী একদম ধোৱা হৈছে কুঁৱলী। তো এইখন হ'ল ছেকেণ্ড গেট, ফাৰ্ষ্ট গেটেতো আমি দেখুৱালে, এতিয়াতো ছেকেণ্ড গেট। তো আমি এতিয়া বৰ্তমান নদীৰ পাৰলৈ গৈ আছোঁ। তো নদীৰ পাৰলৈ যাব বলক গাইজ। তো এইটো হ'ল মেইন মন্দিৰটো ইফালে। তো এনেকৈ আগেৰে সোমাই আহি কিনে এইটো মন্দিৰটো ইয়াতে আছে, মেইন ভগৱানটো। তো সকলোৱে এনেকৈ ধূপ চাকি জ্বলাই কিনে ওলাই আহি অকণমান ৰং ধেমালিৰ মাজেৰে বিহুটি, মাঘৰ বিহুটি এনেকৈ পালন কৰিছে। তো এইফালে
চেল্ফি কুইনসকলে একেবাৰে পূৰা চেল্ফি উঠি আছে জাকৈ খালৈৰ মাজত ধুনীয়াকৈ চেল্ফি উঠাত ব্যস্ত লাইন পাতি আছে চেল্ফি উঠাৰ কাৰণে এনেকৈ আৰু এখন বনাইছে সেইখন দেখুৱাই আছোঁ এইখন ইয়াতে আৰু নদী পাৰত এখন আছে তাৰপিছত নদী পাৰতো মানুহৰ ভিৰ ফটো উঠাৰ কাৰণে মানে ৰৈ আছে এইখন চাওক গাইজ ইয়াতে ফটো উঠাৰ কাৰণে লাইন পাতি আছে মানুহ কেৱল ফটোহে উঠিব লাগে আৰু দলঙৰ সিটো পাৰেও এখন এটা শিৱ মন্দিৰ আছে যোৱা বছৰৰ ভিডিঅ'টোতো দিয়া আছে শিৱ মন্দিৰটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম চাই ল'ব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব